বাংলাদেশি যোগালী পিঁয়াজ কাটা যোগালী খানা কিন্তু হ'ব যি খানা উৰা হ'ব 10 কেজি খাব লাগিব এই আমাৰ মছলা খুন্দা যোগালী গগন ডেকা মছলা বিভাগত আছে কোনো নাই জংঘল আছে চাৰিওফালে জংঘলেই জংঘল এই জংঘলৰ মাজত পুৰা খানা খাই আছো গাইছ এই জংঘল এই চুকা খান্দি আছে এটা জ্বলি আছে আৰু মাংস বাচি আছে কেজিৰ ব্ৰইলাৰ এইটো গাইছ এইটো 3 কেজিৰ ব্ৰইলাৰ দিয়ক সাইজত যাব নাগে গাইছ ওজন আছে আৰু ভিডিওটো বেছি লম্বা হলেও নাছে তো বহুত লম্বা হলে ভিডিও নাতে গোটা খতম কৰিব লাগিব এই 3 মিনিট 5 মিনিট লাগিব 4-5 মিনিট কাৰণ 10 মিনিটৰ পৰা গোটা ভিডিও নাতে মানুহ এনে যাব তাহলে পানীৰ লগত তেল দেও বডে দুইটা লাগিব হ'ব বেছি কম নহ'লে কথা নাই এই গাইছ আমাৰ আঞ্জা কাটা হৈয়ে গেল তাৰমানে ভেন্দি কাটি আছে আৰু এইভাগে আমাৰ মাংস কাটি আছে এই মাংস পুৰা মাৰি দিয়া এটা গোটা ফ্ৰেছ মাংস দেই খাই মজা লাগিব জ্বলাব নালাগে मार था मार दी क्या बात है मेन डंगर पीस आदा रोहन ए हबो हबो ना ना म मुख देखो ना जीरा এয়া গল জিরা মিট মশলা এয়া গল মিট মশলা রেড চিলি রেড চিলি গে ये गे রেড চিলি এয়া গল ধইনা এয়া গল গরম মশলা গল চিকেন মশলা পুরা গৈছে আজি দবাব লাগিব এ আমাৰ মেন অতিথি আহি গৈছে এয়া অনুপ ডেকা মেন অতিথি নাই বেয়া কথা এইটো বেয়া কথা আমাৰ এইটো এইটো পৰম্পৰাগত এইটো কাৰবা স্পৰিং আনিলো আমি গম পোৱা নাই এইটো গাইছ কৈ দি এইটো গাইছ আমি গম পাওঁ খানা 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 খানাই মেন খানামেন মানে মোৰ স্পৰিং না বাস্কেটত থাকিলে চাগে কেনা এটা বানাইছো সেইটো কক গাইছ কি তা কালাৰ আছে না আকি যাব লাগিল কি চাবাই লাগি কালাৰতে উম্পাহ দিছি বুলি মাংস আমি এইটো ভিডিঅ টাইমত ৰে ভিডিঅ কৰা এ দিবৰে কি কৰিব লাগে ঐ সন্দু ভাগিন নালাগে এই ভিডিঅ দে তাহলে কিবা কিবি ক'ব লগাটো এতিয়া কৰিব লাগিব না এনে এক্সট্ৰা এটা বনাব লাগিব আজি তাতে হোটেলত আত্মহা দিছে আধা পেমেন্ট দি গেছি একবাৰ তো দিছিল না তাতে এন্দৰ কিন্তু নিয়মত দেই মই একদম নিয়মত ধৰ দেই বুলি কৰে এই বঢ়িয়া বঢ়িয়া খাই দিয়া তোমাৰ ক মাংস মজা আছে কিন্তু দালিও ভাল আছে মাংসটো বঢ়িয়া আছে এক পিছ খাই দিয়া এইটো মাংস কালাৰ চাব পাৰে ৱাও क्या बात দেখো মজা আছে গাইস মজা আছে বঢ়িয়া একদম মস্তি সুন্দৰ একদম ক ভাইটি ক মস্তি পুৰা একদম দেই না এইটো পুৰা হাৰা মাৰি আছো খাই থাকা বঢ়িয়া বঢ়িয়া গাইছ এইয়া বঢ়িয়া এয়া বঢ়িয়া বঢ়িয়া মুড়ি এক্সপ্রেস নিমো নিশ্চয়
এই মজা গাইছ একদম পুরা যি গৰম খতম গাইছ খানা পুৰা খানা শেষ ফিনিছ পুৰা খাই দিছে মন্তব্য পুৰা বঢ়িয়া খাই একদম বঢ়িয়া লাগছে মানে কি কম আৰু ক'বা নোৱাৰো আৰু খাই একদম সুন্দৰ হৈছে খানা মজা একদম মজা লাগছে গাইছ খাই বঢ়িয়া কেনে মজা লোকেশ্যনটো দেখে না জংঘল ভগৱান আছে এইফালে সদস্যবৃন্দ আছে আমি খানা খালো মজা গাইছ মজা একদম বাংলাদেশী বাংলাদেশী